এভৰিৱান পুনৰবাৰ আকৌ এটা ভিডিঅ' লৈ কিনে আপোনালোকৰ মাজলৈ আহিলোঁ। মই ওলাইছোঁ মানে আমি সকলোৱে ওলাইছোঁ অৰুণাচললৈ বুলি। আমি কামলাঙত পিকনিক এটা মানে খোৱাৰ প্লেনিং কৰিছোঁ। সকলোৱে খাই বৈ আজৰি হ'ল, জেগাবোৰো লেতেৰা কৰিলে চাগে। আমি সেইকাৰণে শেহতীয়াকৈ যাওঁ আৰু সিহঁতৰ চোৱাবোৰৰ ওপৰতে আমি পিকনিক খামগৈ। আচলতে কি হ'ল, ময়ো গুৱাহাটী গৈছিলোঁ আৰু বেলেগটো কাৰোবাৰ মানে আচলতে ময়ে মানে সেই মেইন দায়ীজনী ময়ে ইমান দেৰিকৈ পিকনিকলৈ অহা। কাৰণ মই গুৱাহাটী গৈছিলোঁ, সেইকাৰণে টাইমটো মিলাব পৰা নাছিলোঁ। আৰু আজি সময় সুবিধা মিলিলে, তাৰিখটো মিলিলে, সেইকাৰণে হাউতকৈ ওলাই গুচি আহিলোঁ। 6টা বজাতে আমি ৰাতিপুৱা একদম পেঙেৰিৰ পৰা ৰাওনা হ'লোঁ অৰুণাচললৈ বুলি। আৰু আচলতে কথাটো কি জানেনে, মই আজিলৈকে অৰুণাচল আহি পোৱা নাই। মোৰ ঘৰৰ প্ৰায় ওচৰত বুলিয়ে ক'ব লাগিব আৰু, কিন্তু মই আহি পোৱা নাছিলোঁ। আৰু এই বৰডুমচালৈকে মই আহি পোৱা নাই। অৰুণাচল কেনেকৈ আহিম, হয়নে নহয় বাৰু? আৰু সেইকাৰণে আজি এই ট্ৰিপটোৰ জৰিয়তে মই অৰুণাচলৰ ইউনিভাৰ্চিটিখনো দেখিলোঁ, অৰুণাচলত গছক এটা মাৰিব পালোঁ। আৰু ইহঁতৰ লগতে অকণমান খেলা মেলা নহয় আৰু অকণমান নাচ গান কৰি মেলি অৰুণাচল গৈ আছোঁ। আৰু ইমান ধুনীয়া মানে দৃশ্যবোৰ, বহুত ধুনীয়া মানে পাহাৰবোৰ গাড়ীৰ পৰা দেখি আছোঁ, নদী মানে দেখি আছোঁ। আৰু আমি মেইন জেগা পোৱাগৈ নাই। আৰু মোৰ ঘৰত কৈ পঠাইছে, তই যে বহুত উৎপাত কৰ, তাত একদম ঠাণ্ডাকৈ থাকিবি। মই সেইকাৰণে ঠাণ্ডাকৈ একদম শান্তশিষ্টকৈ বহি মেলি আহিছোঁ, একো উৎপাত কৰা নাই। আৰু আমি একদম মেইন ডেষ্টিনেশ্যন পাই গ'লোগৈ। এতিয়া কি হ'ল, আমি নাগাৰাটো চাই লৈছোঁ ওপৰৰ পৰা, আৰু আমি যাম তলত, দলঙৰ তলত আমি খামগৈ। আৰু চব কিমান ধুনীয়া জেগা, প্ৰাকৃতিক দৃশ্য চাই যাওঁ, কিমান ধুনীয়া। আৰু এটা বস্তু দেখাইছোঁ চব, ইয়াত দলঙৰ ওপৰতে এখন গাড়ী, আৰু গাড়ীৰ ওপৰতে কমলা, মানে ইয়াত কমলাৰ দোকান দিছে। আৰু কমলাবোৰ বাৰু মিঠাই আছিলে। দৰ্জনত বোলে 100 টকা, আৰু যদি সৰু সৰু হয় কমলাটো তেনেহ'লে 30টা দিছে, আৰু 30টাত সেই 100 টকাকৈ। আৰু আমি ইয়াত গৈ আছোঁ মেইন জেগালৈ বুলি। আৰু ভিডিঅ'টো চাই থাকক, আৰু ইমান ধুনীয়া চক। হাবিৰ মাজে মাজে আহি আছোঁ আমি পিকনিক খাবলৈ বুলি। কেনেকুৱা লাগিছে? মজা। আহি কেনেকুৱা লাগিছে? মজা লাগিছে। আপোনাৰ কি মোবাইলে হেৰাই গ'ল নেকি? মোবাইলটো এতিয়াতো চাই আছিলোঁ। ক'ত থ'লো তাৰপৰা? গাড়ীতে থাকি আহিলে নেকি? এইগৰাকী মোবাইলটো হেৰাই থাকিলে বোলো। নাই যে ইয়াত। তাইক দিছিলে নেকি ক? এই পকেটত। ইজনী চাকো মোবাইলটো জেপত ভৰাই দিছে আৰু বিচাৰি ফুৰিছে একদম। এফালে গধুৰ হৈ আছে, এটা কণী আৰামছে। এতিয়া उस तरफ देखो ना, उस तरफ अच्छा है दिख रहा है। এইটো আমাৰ ডেক মানে ইয়াত গানা বাজনা হ'ব। হাই কৈ দে। এইজনী আমাৰ নিকিতা মিছ বাবু। এইজন আমাৰ ৰান্ধনী ভায়া। এইবোৰ আমাৰ বস্তু। चाय पत्ता गार्जियन है वो भाई, इसका हेडेक रहता है ना, उसका स्कूल को कुछ होगा। हाँ हाय कर दे। এইটো বহুত উৎপতীয়া ল'ৰা হয়, ক্লাছ জানা হে না মানে কৈ দে। হয় ন? আৰু তই সদায় মাৰ খাওঁ হয় নাই? रुका दिया था, সদায় মাৰ খাওঁ। हंस के देखा था। এই সদায় মাৰ খায় মোৰ পৰা। ধৰ এইজনী আমাৰ মিছ। আমি চাহ বনাই আছো। এইজনী চিপৰাই চাহ বনাইছে। চাহ বনাইছো, টেষ্টি চাহ। बढ़िया चाय, जिसको खाना है आ जाओ। चाय गरम चाय। পম্পি আৰু এইজন আমাৰ ৰান্ধনী দাদা। আমাৰ ৰান্ধনী দাদা ভালেই আছে। এয়া ৰান্ধনী দাদা। আজি প্ৰথম খাম ৰান্ধনী দাদা পৰা। ছেকেণ্ড টাইম। বাবুৰ বাৰ্থডে খাইছো। কাৰ বাৰ্থডে? চাহ বাকী আছে। सामने लेके आ जा रहा है ना सामान को, बार-बार सामान को ऊपर। मैं खाऊं। हाय কৈ দিয়া। হাই। এজন চিপৰা বহুত দন্দুৰি। ঐ দন্দুৰি নহয়, আমি আছো আমি। এজনী প্ৰিয়া, এজনী পম্পি। দন্দুৰি তলত কি কৰিছে আমি?
এয়া আমাৰ গাৰ্জেনৰ মাক হেৰি ষ্টুডেণ্টৰ মাক দন্দুৰি কেনে কৈছে আকৌ আহিব নেক্সট টাইম ওলালে মানে নেক্সট টাইম আপোনালোকেও আহিব আহিম আপোনাকতো লৈয়ে আহিম চেফটিৰ কাৰণে এতিয়া মই আকৌ পানীলৈ যাম এতিয়া বহুত ভাগৰ লাগিছে ফটো মাৰি কিনে হয় ন মই দন্দুৰি নহয় এবাৰ কৈ দিয়া এই দন্দুৰি নহয় বহুত ভাল মোক বহুত মৰম কৰে আমাৰ ছোৱালীজনী থাকোঁতে ৰাণা ছাৰে এনেকুৱা সুবিধা হাই আমি এতিয়া ফটো মাৰি আছো পানীত নামি বহুত চেঁচা যা তহঁতি পানীত আৰু যাই ৰাখিছা ভিডিঅ' কৰি থৈছো তো কিবা এটা মন্দিৰ হয় হ'ব ন হওয়া ইয়াত মই যিবোৰ কথা কৈ আছিলোঁ সেইবোৰ কাটি দিবলগীয়া হ'ল কাৰণ গান বাজি আছিলে কাৰণ কপি ৰাইট লাগি যাব পাৰে এইবোৰ কিনো মানে নিয়ম কানুনবোৰ গান এটা বাজিলেও মানে দিব নোৱাৰি ভালকৈ সেইকাৰণে কাটি দিবলগীয়া হ'ল এয়া পোলাও বনাই আছে তাৰপিছত এয়া খাচী মাংস টেষ্টি লাগিব আৰু এয়া হৈছে চালাড চবকে লগাই দিছোঁ কাম কৰি কিনে আৰু মই এনেই মানে চবকে ডাইৰেকশ্যন দি আছোঁ আৰু ইহঁতি চালাড কাটিছে এজনী অংকিতা এজনী ষ্টুডেণ্ট এজনী কোন দিব্যা তাৰপিছত সেইজনী ৰশ্মিতা সৌজনী প্ৰিয়া মিছ সিহঁতি মানে চালাড কাটি আছে আৰু মই ওপৰতে বহি খাম আৰু মই এনেই ঘূৰি ফুৰিছোঁ য'তে ত'তে দন্দুৰি নিচিনা চবকে দম দিছোঁ চবকে মানে চবলৈ কাজিয়া কৰিছোঁ তেনেকৈ ঘূৰি ফুৰিছোঁ আৰু ইয়াৰ চব উৎপাত একদম সৰু ল'ৰা ছোৱালীৰ নিচিনা ষ্টুডেণ্টখিনিৰ লগতে শিলগুটি দলিয়াবলৈ লৈছোঁ পানীত আৰু এজনী নিকিতাও লাগি গৈছে মোৰ লগতে खा रहा है यहाँ पे खा रहा है कैसा हुआ है हाउ इज द टेस्ट टेस्ट कैसा है टेस्ट कैसा है नहीं है ना देने के लिए आलू दो एक आलू दो नहीं खाएगी एक आलू दो ये उठाओ एक उठा दो दिखा दो इधर ये देखिए इसमें मिला अंडा ये है नाटा ये है मेरी खा रही है और ही दिव्या पानी पी रही है बस पानी पिया जाता है खाया जाता है क्या আমাৰ ইজ বাইৰে ভাত দিছে এখেতে খাই শেষ কৰিলে সকলোকে দি মেলি আজৰি হ'ল আৰু এতিয়া আমি লাষ্টত বহি লৈছোঁ মানে সকলোকে দিয়াৰ পিছত আমি খাইছোঁ আৰু কাৰণ সিহঁতকতো খুৱাই ল'ব লাগিব হয়নে নহয় যিমান যি হ'লেও আমি ডাঙৰ আৰু কাম চাম কৰোঁ বা নকৰোঁ সেইবোৰ পিছৰ কথা আমাৰ দায়িত্বটো হৈছে সৰু ল'ৰা ছোৱালীৰ আগতে খুৱাই ল'ব লাগে তাৰপিছত আমি খাব লাগে হয়নে নহয় সেইকাৰণে আমি খালোঁ আৰু খানাটো কিন্তু বহুত টেষ্টি হৈছিলে আৰু এতিয়া যাওঁ আমি ঘৰলৈ ইয়াতো গধূলি হওঁ হৈছে তাৰপাছত এয়া পালোহি টেঙা পানী আৰু এয়া সোণালী মন্দিৰটোলৈকে আগতে আহি পোৱা নাই বুলি কৈছোঁৱেই মই সেইকাৰণে অকণমান চাই গ'লোঁ আৰু ভিতৰত মই নগ'লোঁ মানে কি হ'ল মই এই মাছ মাংস কিবাকিবি খাই অহা হৈছে মন্দিৰ বুলি ক'লে এনেই সোমাবলৈ বেয়া লাগে সেইকাৰণে নোসোমালোঁ এনেই বাহিৰৰ পৰা চাই ল'লোঁ আৰু মোৰ ভিডিঅ' ইমানতে মই সমাপ্ত কৰোঁ আজিলৈ বাই বাই